মনত পৰে সেই ক্লাছৰুমটোলৈ। গৈছিলো সপোন সাকাৰ কৰিবলৈ। কোনে জানে তাতেই গঢ় ল'ব স্মৃতিৰ এক মধুৰ গ্ৰন্থ। সেই ক্লাছৰুমটোৱেই হৈ পৰিল নিজৰ ঘৰখনতকৈ আপোন। সকলোৰে লগত বন্ধুত্ব কৰি সকলো অনেক সপোন। চক মৰা শিক্ষকৰ মিমিক্ৰি আৰু যে কত কি। কাগজ ফালি এক্সপেল হৈছিলো, তাতকৈনো চৰম কি। শিক্ষকৰ গালি বহুত খাইছিলো, মাৰো খাইছিলো কাচিত। বন্ধুৰ লগত কাজিয়া কৰি খাব যে গৈছিলো লাচিত। ইমান কৰাৰ পিছতো যেন সকলো আছিল আপোন। সুখ দুখৰ লগত থাকি বন্ধুবোৰে একেলগে পূৰণ কৰিছিল সপোন। ৰোমন্থন কৰি সঁচাকৈ ভাল লাগে। স্মৃতিবোৰ সজীৱ হৈ উঠে। পুৰণি সেই দিনবোৰলৈ উভতি যোৱা যেন লাগে।